হাই গাইজ, কি খবৰ? খবৰ নিশ্চয় ভাল সকলোৰে। তো আজি শিৱৰাত্ৰি বুলি মই আকৌ এটা নতুন মিনি ব্লগ লৈ আহিলোঁ। এয়া আমি যাবলৈ ওলাইছোঁ মানে আমাৰ কলনীৰে ভিতৰত থকা মন্দিৰলৈ, মানে শিৱ মন্দিৰলৈ। তো এয়া দেউতাই সেৱা কৰি আছে। আমাৰ ঘৰতো শৰাই আগবঢ়াইছিল মায়ে। আৰু এইখিনি মানে আমাৰ মানে কাষৰে মন্দিৰটোত যিহেতু আমি যাম, তো তাৰে কাৰণে মায়ে এইখিনি ৰেডি কৰি আছে শৰাই। তো এয়া মায়ে ধূনা জ্বলাই আছে। এতিয়া আমি গৈ আছোঁ শিৱ মন্দিৰলৈ। তো আজি মানে আমাৰ লগত ভণ্টি নাই, সেইকাৰণে আমি দেউতা, মা আৰু আমি তিনিওজনে গৈ আছোঁ শিৱ মন্দিৰলৈ। এয়া আমি মন্দিৰ আহি পালোঁ। মন্দিৰ আহি পাই আমি এতিয়া মানে ভৰি হাত ধুবলৈ গৈ আছোঁ আৰু তাৰপিছত এয়া আমি মন্দিৰৰ ভিতৰত সোমালোঁ। তাতে মায়ে শৰাই আগবঢ়ালে আৰু এয়া বাহিৰত চাকি জ্বলাই আছে, মানে ভিতৰত চাকি জ্বলাব